নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ বুটৰ দাইলৰ এটা নতুন ৰেচিপি। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব বুলি, কাৰণ এই বুটৰ দাইলৰ ৰেচিপিটো নতুন আৰু খাই বহুত বেছি ভাল লাগে। গৰম গৰম ভাতৰ লগত এই দাইল হ'লে বেছি একো বনোৱাৰ প্ৰয়োজনে অনুভৱ নহ'ব আপোনালোকৰ। আজিকালি যি পৰিস্থিতি চলি আছে, ঘৰৰ এভেইলেবল বস্তুখিনিৰে নতুন সোৱাদৰ কিবা এটা বনাই ঘৰৰ সকলোকে কেনেকৈনো ছেটিছফাই কৰিব পাৰোঁ, ঘৰৰ গৃহিণীজনীয়ে সদায় নিশ্চয় ভাবি আছে। আশা ৰাখিলোঁ ৰেচিপিটো চাই ভাল পাব বুলি, গতিকে লাইক এটা নিশ্চয় দিব আৰু নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগতো এই ৰেচিপিটো যাতে শ্বেয়াৰ নিশ্চয় কৰে। প্ৰিয় দৰ্শক, যিবোৰ দৰ্শক আজি প্ৰথমবাৰলৈকে মোৰ চেনেলত আহিছে, এইদৰে সুস্বাদু ৰেচিপিবোৰ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটোও দবাই দিব, যাতে মই আপলোড কৰাৰ লগে লগে ৰেচিপিবোৰ আপোনালোকে গম পাই যায় আৰু চাব পাৰে। প্ৰিয় দৰ্শক, বুটৰ দাইল বনাবৰ কাৰণে সৰু বাতিৰে এবাতি প্ৰায় 150 গ্ৰাম বুটৰ দাইল ভালদৰে ধুই পৰিষ্কাৰ কৰি 2 ঘণ্টা তিয়াই থৈ দিছিলোঁ। এতিয়া দাইলখিনি বইল কৰিব লাগিব কুকাৰত দাইলখিনি দি দিছোঁ আৰু যিমান পানী বিচাৰে সেই অনুপাতত, পনীয়া যিমান কৰিব বিচাৰে সেই অনুপাতত পানী দিব। মই ডাঙৰ বাতিৰে 2 বাতি পানী দিছোঁ। বুটৰ দাইল গোটা হ'লে অলপ বেছি খাই ভাল লাগে। সোৱাদমতে নিমখ আৰু সৰু চামুচেৰে আধা চামুচ হালধি দি দাইলখিনি প্ৰায় 2টা হুইচেল অহালৈকে বইল হ'বলৈ থলোঁ। দাইলখিনি বইল হয় মানে বাকীখিনি যোগাৰ কৰি লওঁ। সৰু চামুচেদি 2 চামুচ ৰিফাইণ্ড অইল গৰম হ'বলৈ থলোঁ। এটা সৰু পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। 5-6 পিচ শুকান নাৰিকলৰ পিচ বনাই লৈছোঁ। এটা তেজপাত আৰু 2টা শুকান জলকীয়া লৈ লৈছোঁ সম্ভাৰ দিবৰ কাৰণে। এতিয়া তেলখিনি গৰম হৈছে। গৰম তেলত শুকান নাৰিকলৰ টুকুৰাকেইটা দি ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল'ত ৰাখি কামটো কৰিব লাগিব। এতিয়া সেইখিনি তেলতে পিঁয়াজখিনি লাহে ধীৰে ৰঙচুৱা হোৱালৈ ভাজি থাকিব লাগিব। এইদৰে ৰঙচুৱা হোৱাৰ পিছত, পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এইখিনিও ঠাণ্ডা হ'বৰ কাৰণে থৈ দিলোঁ। পিঁয়াজ আৰু নাৰিকলখিনি ঠাণ্ডা হোৱাৰ পিছত গ্ৰাইণ্ডিং জাৰটোত এই দুইখিনি যোগ কৰি দিলোঁ। লগতে আদা নহৰুৰ পেষ্ট সৰু চামুচেৰে 1 চামুচ, শুকান জলকীয়াৰ গুড়ি সৰু চামুচেৰে আধা চামুচ আৰু গৰম মছলা সৰু চামুচেৰে আধা চামুচ দি অকণমান পানী দি পেলাই এইটো এটা সুন্দৰ পেষ্ট বনাই ল'লোঁ। যিমান মিহিকৈ বটিব পাৰে সিমান মিহিকৈ বটিব, গ্ৰাইণ্ড কৰি ল'ব। এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া দাইলৰ কুকাৰৰ প্ৰেছাৰখিনি নিজে নিজে নোহোৱা হৈ যোৱাৰ পিছত ঢাকন খুলি মই আপোনালোকক দাইলখিনি দেখাইছোঁ। দাইলখিনি খুব ভালদৰে বইল হ'ব লাগিব। বুটৰ দাইল বনোৱাৰ সময়ত এটা এটা হৈ নাথাকে যেন বুটৰ দাইলটো, এই ষ্টাইলতহে আমি বনাম এই বুটৰ দাইলখন। এতিয়া সম্ভাৰ দিয়াৰ ব্যৱস্থা কৰোঁ। শুকান জলকীয়া দি দিছোঁ আৰু লগতে তেজপাত দি দিছোঁ। শুকান জলকীয়া আৰু তেজপাতখিনি অকণমান ভাজি ল'লোঁ আৰু এতিয়া বটি লোৱা, গ্ৰাইণ্ড কৰি লোৱা মছলাৰ পেষ্টটো ইয়াতে মই যোগ কৰি দিছোঁ। মই একেবাৰতে তেল দিছিলোঁ, সৰু চামুচেৰে 2 চামুচ তেল দিছোঁ, আকৌ তেল দিয়া নাই। সেইখিনি তেলতে দালিখন সম্ভাৰ মাৰিব লাগিব। মছলাখিনি খুব ভালদৰে কম গেছত চিমত থৈ 10 মিনিট ভাজি ল'লোঁ। মছলাখিনি খুব সুন্দৰভাৱে ভাজি লোৱাৰ পিছত দাইলখিনি যোগ কৰি দিছোঁ। আপোনালোকে চাব পাৰিছে বুটৰ দাইল এটা এটা হৈ থকা নাই। খুব ভালদৰে বইল কৰি মই ঘুটনিৰে ঘুটি দাইলখন একদম সুন্দৰভাৱে মিক্স কৰি পেলাইহে ইয়াতে ঢালি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম টু হাইত ৰাখি এইখিনি উতল আহিবলৈ থৈছোঁ। উতল অহাৰ পিছত গেছৰ ফ্লেমটো চিমত ৰাখি 10-15 মিনিট সময় দাইলখন উতল আহিব দিব লাগিব, যাতে মছলাৰ সোৱাদটো খুব সুন্দৰভাৱে দাইলখনত মিলি যায়। এয়া চাওক, দাইল হ'ব হৈ গৈছে। প্ৰায় 15 মিনিট সময় দাইলখন মই উতলাই ল'লোঁ। এতিয়া গেছ বন্ধ কৰি দিলোঁ আৰু গৰমে গৰমে ইয়াক মই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰি দেখাম। কিমান সহজ বনোৱাৰ পদ্ধতিটো দেখিছেনে প্ৰিয় দৰ্শক? খাই কিন্তু বহুত বেছি ভাল লাগে। আপোনালোকে সচৰাচৰ বনাই থকা বুটৰ দাইলতকৈ ইয়াৰ বনোৱাৰ পদ্ধতিটো বেলেগ, অতি সহজ আৰু খাই যে বহুত বঢ়িয়া লাগে। এতিয়া মই কি কৰিম জানেনে? এটা শুকান জলকীয়া এইদৰে গেছত অকণমান সময় পুৰি ল'লোঁ। এইদৰে কৰিলে বৰ টেষ্টি হয় আৰু শুকান জলকীয়াটোৰ লগত দাইল মই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিম। এই শুকান জলকীয়াটো দাইলৰ ওপৰত দি দিছোঁ। গাৰ্নিচিং বুলিয়ে ভাবিব পাৰে আৰু খায়ো ভাল লাগে এইদৰে কৰিলে, আৰু দেখাটো ধুনীয়া লাগে। ভাল পালে কৰিব, এইটো সম্পূৰ্ণ অপশ্যনেল হয়। যদি আলহী আহিছে এইদৰে পৰিৱেশন কৰি দেখাব, ভাল লাগিব। খোৱাৰ
সোৱাদৰ লগতে আশা ৰাখিছোঁ আজিৰ দেখুৱাৰ প্ৰচেছত আপোনালোকে বুটৰ দাইল বনাই অতি সোনকালে খাব। খাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জানিবলৈ মোক নিশ্চয় দিব। ৰেচিপিটো ভাল পাইছে যদি লাইক এটা নিশ্চয় দিব আৰু নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগতো এই ৰেচিপিটো যাতে শ্বেয়াৰ নিশ্চয় কৰে। নতুন ৰেচিপি হয় দাইল বনোৱাৰ, বুটৰ দাইল বনোৱাৰ, সকলোৱে ভাল পাব বুলি মই আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন ৰেচিপিৰ সৈতে।